নমস্কাৰ, মই জিতুল বৰুৱা। অসমৰ পৰা আহি কেৰালা কৰ্মৰত অৱস্থাত আছোঁ আৰু আমি সম্পূৰ্ণৰূপে কেবখন বিৰোধিতা কৰিছোঁ। কিয়নো চাওক, আজি আমি কেৰালাত আছোঁহি। অসমৰ কৰ্মসংস্থাপনৰ সুবিধা নাই, কৰ্মসংস্থাপন নাই, সেইবাবে আমি আজি কেৰালাত থাকিবলগীয়া হৈছে। আৰু এতিয়া যি চৰকাৰখনে কৰিব লৈছে আচলতে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আচলতে চাওক, অসমৰ ল'ৰাখিনিকে আচলতে সংস্থাপন দিব পৰা নাই, অসমৰ ল'ৰাখিনিকে আপোনালোকে সংস্থাপন দিব পৰা নাই। তাৰ উপৰি আপোনালোকে এইখিনি বাংলাদেশী গোটাই ল'ব বিচাৰিছে, যিটো নেকি আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু তাকে লৈ আজি আমি এটা প্ৰতিবাদী সমদল উলিয়াইছোঁ। আমাৰ কেৰেলাবাসী আজি গোট খাব কুচিত তালৈ বুলি ওলাইছোঁ। তাতে গৈ আমি আজি প্ৰতিবাদ কৰিম। অসম চৰকাৰক ইয়াৰ পৰাই আমি জনাই দিব বিচাৰোঁ আৰু সকীয়াই দিব বিচাৰোঁ যে এইখন বিল আমি কেতিয়াও নামানো আৰু এই বিলৰ সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ। জয় অসম। আন্দোলন চলাইছে যদি ইয়াত ভয়ানক হ'ব লগা হয়, বেলেগ হ'ব। গতিকে তেনেকুৱা এটা পৰিৱেশত আমি সকলো বাবে আমি আন্দোলন এই আইনখনৰ বিৰুদ্ধে আমি সকলো অসমীয়াক জনাই দিবৰ কাৰণে যে আমি এই কাৰ্যসূচীটো আৰম্ভ আহি পাই গ'লোহি আৰু ইয়াত শ আচলতে ল'ৰা আছেহি অসমৰ। ইয়াত অসমত কেৰেলাৰ ল'ৰা শ আছেহি। এই এটা সাধাৰণ এটা ডিষ্ট্ৰিক্টৰ ল'ৰা এইখিনি। গোটেই অসমৰ কেৰেলাতো বহুত ল'ৰা আছে, কিন্তু এটা সৰু ডিষ্ট্ৰিক্টৰ এইখিনি ইয়াত কাম কৰা ল'ৰা এইখিনি চাওক কিমান ল'ৰা আছেহি। এই ল'ৰাখিনি আচলতে আজি প্ৰতিবাদ কৰিছে আৰু অসম চৰকাৰে সকীয়াই দিছে যে এই চিটিজেনশ্বিপ বিলখন আপোনালোকে গৃহীত কৰিব নোৱাৰিব, এই আইনখন আপোনালোকে গৃহীত কৰিব নোৱাৰিব। ইয়াৰ পৰা আমি সকীয়াই দিছোঁ। এয়া চাওক, অসমৰ ল'ৰা, অসমৰ পৰা আহি কেৰেলাত কৰ্মৰত অৱস্থাত থকা এইখিনি অসমৰ নিবনুৱা ল'ৰা আচলতে, যি নেকি অসমত কোনো ধৰণৰ কৰ্মসংস্থাপন নাপায়, বাহিৰত আহি কেৰেলাৰ বিভিন্ন জেগাত কৰ্মৰত অৱস্থাত আছেহি। আৰু এয়া মাত্ৰ এটা ডিষ্ট্ৰিক্টৰহে ল'ৰা বুলি আপোনালোকে ধৰিব পাৰে। আৰু বহুতো ল'ৰা আচলতে কেৰেলাত আছেহি, যি নেকি ইয়ালৈ আহিব পৰা নাই বৰ্তমান। এইখিনি খুব কমহে দেখিছে, আপোনালোকে কম পৰিমাণে দেখিছে। ইয়াতকৈ বহুত বেছি আচলতে ল'ৰা কেৰেলাত আছেহি, ল'ৰাই ছোৱালীয়ে আছেহি। অসমত কোনো কৰ্মসংস্থাপন অসম চৰকাৰে দিব পৰা নাই, সেইকাৰণে বহুত ল'ৰা ছোৱালী আচলতে কেৰেলাত আৰু বহুত জেগাত আচলতে চেন্নাই, বেংগলোৰ সকলোতে আছেহি। কিন্তু এইবিলাক চৰকাৰৰ কোনো গুৰুত্ব নাই আৰু চৰকাৰে কোনো গুৰুত্ব নিদিয়ে। তাৰোপৰি এইখিনি বাংলাদেশী আকৌ আপোনালোকে নাগৰিকত্ব দিব বিচাৰিছে। এইটো আচলতে আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ আৰু ইয়াত উপস্থিত থকা আচলতে কোনো এজনে এইটো কথা মানি নলয় আৰু ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰিয়ে যাব। আৰু বহুত ল'ৰা আচলতে উগ্ৰ হৈ আছে, হাতত আচলতে বন্দুক ল'বলৈও কুণ্ঠাবোধ নকৰিব আৰু হাতত বহুত ল'ৰাই বন্দুক একচুৱেলি ল'ব আপোনালোকে যদি এইখন বিল গৃহীত কৰিব বিচাৰে। কিন্তু বহুত ল'ৰা উগ্ৰবাদী হ'ব আৰু হাতত বন্দুক তুলি ল'ব। ইয়াৰ দায়ী কিন্তু অসম চৰকাৰ হ'ব আৰু আপোনালোক অসম চৰকাৰ আৰু ভাৰত চৰকাৰ হ'ব, কিয়নো আপোনালোকৰ এনেধৰণৰ সিদ্ধান্তই অসমৰ ল'ৰা ছোৱালীক বাধ্য কৰাইছে আচলতে হাতত বন্দুক তুলি ল'বলৈ। আৰু এয়াই ক'লোঁ, যদি আপোনালোকে হাতত বন্দুক তোলা দেখিব বিচৰা নাই, তেতিয়াহ'লে আপোনালোকে এই বিলখন বাতিল কৰক, অন্যথা কিন্তু পৰিস্থিতি আৰু ভয়ংকৰ হ'ব, তেতিয়া কিন্তু আপোনালোকে দায়ী হ'ব। Rusia!
আমি নিতো তাত আমাৰ সভানেত হলে হিমন্ত বিশ্ব মই এটা ইংৰাজী কোম্পানী হয় কিয় আমি বাহিৰত থাকিব লাগে এয়া আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ লাষ্ট মুহূৰ্ত। আচলতে মই জানিব পৰা মতে পুলিচ প্ৰশাসনৰ লগত আচলতে আগতে কোনো ধৰণৰ কথা বাৰ্তা হোৱা নাছিল বা পাৰ্মিশ্যন লোৱা হোৱা নাছিল। ইহঁতে সকলো আমাৰ সমাবেত হোৱাৰ পিছত আচলতে এইটো পাৰ্মিশ্যন লোৱা হৈছিল আৰু পুলিচ প্ৰশাসনে যি আমাৰ নিৰ্ধাৰিত সময় দিছিল সেই সময় সমাপ্ত হৈছে আৰু সকলোকে নিজৰ নিজৰ গন্তব্যস্থানলৈ ঘূৰি যাবলৈ অনুৰোধ কৰিছে আৰু আমি যাবলৈ ওলাইছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচীত যি প্লাষ্টিক বটল কিবা কিবি অলপ আৱৰ্জনা জমা হৈছিল সেইবিলাক আমাৰ ল'ৰাবিলাকে সুন্দৰকৈ চাফ চিকুণ কৰি থৈ যাব ওলাইছে। জয় আই অসম। এয়া আমাৰ ডেকা ল'ৰা অসমৰ। ন কেপ আমি নামানো। জয় আই অসম।